নমস্কাৰ আজি ভিডিওটো আৰম্ভ কৰিব লৈছো আজি ভিডিওটো হৈছে যে ট্ৰায়াঙ্গল কেনেদৰে আমি কাউন্ট কৰিব পাৰো হেতুৰ ওপৰত যে ট্ৰায়াঙ্গল এটা যদি আমি কিবা কৰো সাপোজ আমি ড্ৰ কৰিলো এটা ট্ৰায়াঙ্গল এটুক যদি সিম্পল কে কোৱা হ'ব এটা ট্ৰায়াঙ্গল এটা ত্ৰিভুজটোত এনেকা সিম্পল কোৱেশ্চন নাহে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সাপোজ এইটো ট্ৰায়াঙ্গলটো কাউন্ট কৰাৰ ট্ৰিক্স আছে সেই ট্ৰিক্সটো কেনেদৰে কৰিব পাৰি আপোনালোক চাওক সাপোজ এইটো এটা ট্ৰায়াঙ্গল এনেকা আহিছে এটুক কেনেকৈ আমি এই ফিগাৰটো কাউন্ট কৰিব পাৰো ইয়াৰ কাৰণে শৰ্ট ট্ৰিক্স হৈছে সাপোজ 1 2 3 4 5 5ক এইকেইটাৰ লগত আমি যদি প্লাস কৰি দিওঁ 1 + 2 + 3 + 4 + 5 কিমান হ'ব এইটোৱে হৈছে এনসাৰ সাপোজ এইটো 3 6 10 15 15 হৈছে ইয়াৰ টোটাল ট্ৰায়াঙ্গল ইয়াৰ টোটাল ট্ৰায়াঙ্গলটো হৈছে 15 সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে নেক্সট তো হৈছে কি সাপোজ আৰু কোৱেশ্চন এনেকা আহিব পাৰে সাপোজ ইয়াতে যেনে ধৰক এনেকা ডাঙৰ এটা ট্ৰায়াঙ্গলত আপোনালোকক কনফিউজ কৰিবৰ কাৰণে দিব পাৰে এনেকা ট্ৰায়াঙ্গল এটা দিলে তাৰ পাছত এইটো এনেকা দিলে তাৰ পাছত আৰু এনেকা দিলে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তেনেহলে ফাৰ্স্ট আপোনালোকে ডাঙৰ ট্ৰায়াঙ্গলটোৰ ভিতৰত কিমানটা আছে হেতু কাউন্ট কৰি ল'ব লাগিব একে আগৰ দৰে 1 2 3 4 5 6 7 7 তাৰ পাছত ইয়াত আছে এটা দুটা হৈ গ'ল এই দুটা যদি প্লাস কৰো 3 পালো ঠিক একেদৰে ইয়াত যদি প্লাস কৰো একে 3 পাম ইয়াতো আমি 3 পাইছিলো সো +3 হৈ গ'ল তাৰ পাছত ইয়াৰ কিটা আমি এতিয়া টোটালি প্লাস কৰিব লাগিব 1 + এইটো 3 15 15 21 + 28 সো ৰাইট আনসাৰ ইজ 30 নিশ্চয় বুজি পাইছে আপোনালোকে সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কেতিয়াবা স্কোয়াৰৰ ভিতৰত ট্ৰায়াঙ্গল কাউন্ট কৰিবৰ কাৰণে আহিব পাৰে এনেকুৱা এটা স্কোয়াৰ দিলে আপোনালোকক স্কোয়াৰটোত কি হয় ধৰক এনেকা সো এনেকুৱা ধৰণৰ এটা ইয়াৰ পৰা যে ট্ৰায়াঙ্গল কিমান আছে হেতু ফাইন্ড আউট কৰিব লাগে তেতিয়া হলে একেই সেম আপোনালোকে ইয়াত লিখিব 1 2 3 4 5 6 7 8 ইয়াৰ আঠটা আমি কিবা পাইছো না ইয়াৰ লগত 2 মাল্টিপ্লাই কৰি দিলে ইয়াৰ এক্সাক্ট উত্তৰ ওলাই কেতিয়াবা এনেকুৱা দিব পাৰে যে স্কোয়াৰটোৰ ভিতৰত এটা স্কোয়াৰটোৰ ভিতৰত আৰু যদি এডভান্স লেভেলত আমি কৰো সাপোজ এটো এনেকা কৰি দিলে এনেকাও আহিব পাৰে এনেকুৱা যদি হয় তেনেহলে কেনেকৈ কৰা হ'ব সো হেতু কাৰণে আকৌ সেম একেই বাহিৰৰ স্কোয়াৰটোত আপোনালোকে লিখক সেম 3 4 5 6 7 8 ইয়াত পালো 8 8 * 2 16 ইয়াৰ ভিতৰত আকৌ সেম একেই লিখক 1 2 3 4 5 6 7 8 so 8 * 2 = 16 so total 32 it is the right answer কেতিয়াবা এনেকুৱা আহিব পাৰে যে ট্ৰায়াঙ্গল এটা স্কোয়াৰৰ ভিতৰত ট্ৰায়াঙ্গলটো ফাইন্ড আউট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে সো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আপোনালোকে লিখি ল'ব 1 2 3 4 5
6 7 8 9 10 11 12 সো ইয়াত আমি টোটাল 12 পাইছো ইয়াৰ লগত 12 ৰ লগত 2 মাল্টিপ্লাই কৰি দিলে ইয়াৰ আনসাৰটো ওলাই যাব সো এইটোই আছিল শৰ্ট ট্ৰিক 24 ইজ দ্য ৰাইট আনসাৰ আকৌ এক্সামত এনেকুৱা ধৰণৰ ট্ৰায়াঙ্গলো আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে এইটো কুৱেশ্যন একেই ট্ৰিক্স আমি এপ্লাই কৰি পেলাই উলিয়াব পাৰিম সাপোজ এইটো 1 1 2 3 3 3 4 5 6 so 6 গোটেইবাৰ যদি আমি প্লাস কৰো 1 plus 2 plus 3 plus 4 plus 5 plus 6 so total to hobo apnalokor ifale 3 6 10 15 21 is the right answer so 21 to hoise 21 ta triangles yate ase so enekwa dhoroner figures examot dibo pare je kenedore ami find out koribo paru so আপোনালোকে এইবু ঘৰত প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰাৰ পাছত হয়তো বুজিব যে কেনেদৰে আমি কৰিব লাগে আকৌ কেতিয়াবা এনেকুৱা ধৰণৰ আহিব পাৰে সাপোজ এটো এটা ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটোত আপোনালোকক ভাৰ্টিক্যালি দিয়া থাকিব পাৰে এনেকা ধৰণৰ যদি দিয়া থাকে সাপোজ এনেকা ধৰণৰ দিয়া আছে এনেকা ধৰণৰ যদি দিয়া থাকে তেনে হলে আপোনালোকে জাস্ট এই কিমানটা ভাৰ্টিক্যাল লাইন আছে সেই লাইন কিটা কাউন্ট কৰিলে হ'ব সাপোজ 1 2 3 4 5 so total triangles ইয়াতে 5টা আছে